Hello everyone, welcome to my vlog. ভাবিছো আজি এটা লং ভিডিও শুট কৰো তো তাৰ কাৰণে ইয়া মোবাইলটো হাতত লৈছো বাকি আপোনালোকে ভিডিওটো চাই কেনেকুৱা পাই জনাব আৰু এফালে মই খাই আছো কি খাই আছো জানে দেখাই আছো ৰব এয়া আঙ্গুৰ খাই আছো জলাগুৰা হানি কিনে ইনষ্টাগ্ৰামত দেখি মানে মোৰ একদম খাও লাগিছিল সেই কাৰণে বজাৰত গৈ লৈ আহি কিনে একেবাৰে জলাৰ গুড়া হানি কিনে লৈছো আৰু ভাবিছো খাই চাও কেনেকুৱা লাগে যেহেতু মানে দেখি খাও লাগিছিল হয় না নহয় আৰু ইফালে হাজবেণ্ডে মাছও লৈ আহিছে আজি মাছ বনাম তাকে আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰিম মইও ভালকে নাজানো আজি ফাৰ্স্ট টাইম ট্ৰাই কৰি চাম মানে কেনেকৈ বনাও সো আপোনালোকক দেখাই আছো আৰু এয়া আৰু মাছ লৈ আহিছো এইখিনি এতিয়া ধুনীয়াকৈ ধুই লওঁ আগতে আৰু এয়া ঢেৰ বজাৰ কৰি আনিছো এতিয়ালৈ মানে ওলোৱা নাই এইফালে ধুনীয়াকৈ মাছখিনি ধুইছো ললো আৰু আজি বনাম এইটো কচু আমি মাটিতলা আলু বুলি কওঁ বাকি নাজানো কোনে কি কয় সো এইটোৰে আজি মাছ বনাই খাম এইফালে ভাত হৈ গ'ল আৰু এয়া দেখিছেনে সব সজাই থৈ দিছে একেবাৰে ধুনীয়াকৈ যিমানখিনি বজাৰ আনিছিলে সব নিজে সামৰি থৈ দিছে এতিয়া মই মাছখিনি ভাজো আৰু এফালে মাছখিনি নিমখ হালধি দি আগত সানি লওঁ ধুনীয়াকৈ তাৰপিছত ভাজি আছোঁ এয়া হৈ গ'ল মাছখিনি সানা এতিয়া তেলটো গৰম হৈছে বাৰু দি দিওঁ আৰু এক পিচ পিচকৈ এতিয়া মাছখিনি ধুনীয়াকৈ ভাজি ল'ম এয়া কেইপিচমান মাছ ভাজি হ'ল আৰু বাকী আছে এইফালে ধুনীয়াকৈ যোগাৰ কৰি দিছে কচু আলুখিনি কাটি দিছে এইফালে কচু আৰু আলুখিনি ভাবিছোঁ অলপমান সিজাই লওঁ এতিয়া কুকাৰত অলপ সময় সিজাই ল'ম এইফালে ভাজি কাটি আছে যিয়ে নহওক মানুহজনে চব কামতে হেল্প কৰি দিয়ে যে সেইটো ভাল লাগে এয়া এবাৰ দেখাই দিলোঁ তাকো এইফালে চব যোগাৰ কৰি থৈ দিছে মই বাছ বনাব লাগে যোগাৰ কৰাটোৱেতো হ'ল মেইন কাম তাৰপিছত বনাই থকাটো ইমান টেনশ্যন নাই আৰু ইফালে মোৰ ভাজি ৰেডি হৈ গ'ল অকল আঞ্জা খাব মন নাযায় ভাজিও খাব মন যায় সেইকাৰণে ভাজি বনালোঁ ধুনীয়াকৈ এতিয়া বনাম মাছৰ আঞ্জা মাছ ভজা কেৰাহীটোতে অলপমান তেল দিছোঁ আৰু ইয়াতে মই ফাৰ্ষ্টতে দিছোঁ শুকান জ্বলা এটা আৰু লগতে তেজপাত এখিলা আৰু গোটা জিৰা দুটামান দি দিছোঁ তাৰপিছত ইয়াতে এতিয়া মই কাটি ৰখা পিঁয়াজ জ্বলাখিনি আগতে দি লৈছোঁ দি কিনে অলপ টাইম ভাজিছোঁ চ' ময়ো মানে ফাৰ্ষ্ট টাইম বনাইছোঁ তাকে ভাবিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ আৰু এতিয়া কাটি ৰখা বিলাহীখিনি দি কিনে অলপ টাইম এইখিনিও আকৌ ভাজি ল'ম চ' ৰেচিপিটো চাই কেনেকুৱা বা আপোনালোকে জনাব ইয়াতে এতিয়া মই দিছোঁ নিমখ মই কিন্তু নিমখ সদায় হাতেৰে দিওঁ কিয় জানে চামুচেৰে দিলে ন মই আন্দাজ নাপাওঁ একো সেইকাৰণে মই হাতেৰে দিওঁ চ' কি ক'ম আৰু এতিয়া এইখিনি ভাজি কিনে অলপ টাইম ঢাকনি মাৰি ৰাখি দিছোঁ আকৌ খুলি চালোঁ অলপ বিলাহীখিনি সিজিছে বিলাহীখিনি মানে মই ডাঙৰকৈ কাটি দিছোঁ সৰুকৈ কাটি দিয়া নাই কাৰণ মোৰ এনেকৈ ডাঙৰকৈ দিয়াৰ পিছত যে সিজে সেনেকৈ খাই মানে বেছি ভাল লাগে সেইকাৰণে এতিয়া ইয়াতে দিছোঁ মই আদা নহৰু খুন্দি থোৱা সেইখিনি ইয়াতে দি দিছোঁ তাৰপিছত আকৌ এইখিনি অলপ ভাজি লৈ কিনে মই এতিয়া ইয়াতে দিছোঁ সিজাই ৰখা কচু আৰু আলুখিনি চ' ইয়াত দিলোঁ তাৰপিছত ইয়াতে দিম মই হালধি দিলোঁ আৰু ইয়াৰ তাৰপিছত দিম মই ইয়াতে জ্বলা গুড়া চ' মোৰ তাতে যিখিনি আছিলে মছলা সেইখিনি দিছোঁ আৰু জিৰা গুড়া দি দিছোঁ আৰু বেছি মানে ব্যৱহাৰ কৰা নাই এয়া দেখিছেনে পূৰা সিজি গৈছে চ' নেক্সট টাইম বনালে মানে মই কি কৰিম আগতে সিজাই নলওঁৱে কিন্তু খাবলৈ টেষ্টি আছিলে এয়া পানী দিলোঁ এয়া ধুনীয়াকৈ উতলাবৰ কাৰণে ৰাখি দিছোঁ এয়া উতল আহিছে চ' শেষত মই ইয়াতে এতিয়া দিব আছে মাছ সঁচা কথা কৈছোঁ খাবলৈ কিন্তু বিৰাট টেষ্টি লাগিছিলে দেই এতিয়া এয়া মাছ কেইপিচ দি দিছোঁ ধুনীয়াকৈ
উৰা উতলি আছে দেখিছেনে আঞ্জাটো আৰু কালাৰটো যে ইমান ধুনীয়া লাগিছে হয়নে নহয় আৰু শেষত মই ইয়াতে দিম ইয়াৰ কাটি ৰখা ধনিয়া চ' আমাৰ আঞ্জা মানে ৰেডিয়ে বাকী আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে জনাব আৰু নিশ্চয় ট্ৰাই কৰি চাব আৰু এই আমাৰ ভাতৰ থালি ৰেডি চ' আজিলৈ বাই